বিপিএফটো এইবাৰ মানে কোনো কাৰণতে কণ্টেষ্টত নাহে, এইটো স্পষ্ট হৈ আৰু বড়োলেণ্ড অঞ্চলটো হত্যা হিংসা মুক্ত এটা শান্তি অঞ্চল হিচাপে গঢ়িব পাৰে আৰু সকলো জাতি গোসাইগাঁও কনষ্টিটুৱেঞ্চিটো আৰু ইয়াত মাইনৰিটি ভোট আছে কাৰণে মাইনৰিটি ভোটেদি তেখেতসকলে জিকি যাম বুলি পেলাই ইয়াতে সপোনি পুতিছে। কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ যে ইয়াত এতিয়া কংগ্ৰেছক না মাইনৰিটিক লাগে, না আদিবাসী সান্তালীসকলক লাগে, না বেলেগ জনগোষ্ঠীক লাগে। কংগ্ৰেছক ইয়াত কোনো আঁকোৱালি লোৱা নাই, কোনো একচেপ্ট কৰা নাই, চবে ৰিজেক্ট কৰিছে। ইয়াত সকলো লিডাৰ আহি সপোনি পুতিলেও বাহৰ পুতিলেও যি কৰিলেও গোসাইগাঁও সমষ্টি এতিয়া কোনো কাৰণত কংগ্ৰেছে নাপায়, না বেলেগে পাব। কণ্টেষ্ট UDF লগতে হ'ব আমি যেটো দেখিবলৈ কৈছোঁ। আৰু বিপিএফটো এইবাৰ মানে কোনো কাৰণতে কণ্টেষ্টত নাহে, এইটো স্পষ্ট হৈ গৈছে। UPPL বহুত ভেটৰ ব্যৱধানত জিকিব আৰু কণ্টেষ্টটো UDF লগত হ'ব। তো হয়তো নিশ্চয় লাহেকৈ আহিব, কাৰণ তেখেতেওতো পুৰণা প্লেয়াৰ হয়, কিবা অংক কৰি আছে তেখেতে, মানে সঠিক সময় তেখেতৰ কাৰণে হয়তো হোৱা নাই। কাৰণ তেখেতসকলে কয় না ওস্তাদে লাষ্ট নিশাতহে খেলে, তো তেখেতসকলে হয়তো ৰখি আছে। তো আমিতো আৰু সাধাৰণ মানুহ ৰাইজৰ লগত আছোঁ, চ' ৰাইজৰ লগত কথা বতৰা আমি পাতি আছোঁ। এটা গণতন্ত্ৰটো আমি শক্তিশালী হোৱাটো বিচাৰোঁ, সেইকাৰণে ৰাইজৰ লগত আমি ভাৱ বিনিময় কৰিছোঁ কেনেকৈ আমাৰ বিভিন্ন ৰাইজে এই ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে, আমাৰ গণতন্ত্ৰটো শক্তিশালী কৰিব পাৰে আৰু বড়োলেণ্ড অঞ্চলটো হত্যা হিংসা মুক্ত এটা শান্তি অঞ্চল হিচাপে গঢ়িব পাৰে আৰু সকলো জাতি জনগোষ্ঠীয়ে ইয়াত সান্থালী, উৰাও মুণ্ডা আদি কৰি বড়ো, ৰাভা, যিমান জনগোষ্ঠী আছে, ৰাজবংশী, বেংগলী, চব জনগোষ্ঠীয়ে যাতে নিজৰ অধিকাৰটো পায়, ইয়াৰ কাৰণে আমাৰ চৰকাৰে প্ৰতিজ্ঞাবদ্ধ। আৰু আমি ইয়াৰ কাৰণে BJP, UPPL, ইয়াত GSP যিটো চৰকাৰ আছে, এই কাৰণে আমি কাম কৰি আছোঁ। আৰু আজি এই নিৰ্বাচনত আমাৰ AGPও আছে, আমি একেলগে নিৰ্বাচন কণ্টেষ্ট কৰিছোঁ আৰু এইবেলি গোসাইগাঁৱত বিপুল ভোটত আমাৰ জিৰণ বসুমতাৰী ডাঙৰীয়াই জয়যুক্ত হ'ব। তেখেতসকলৰ কোনো লিডাৰ অহা নাই, সেইটো শুনি পেলাই খুব দুখ লাগিছে। কাৰণ এই অঞ্চলত বহুতখিনি মানুহ একেলগে বসবাস কৰি আছে আৰু সেইসকলে আমাৰে নাগৰিক হয়, আমাৰে ভাই ভনী হয়। তো তেখেতসকলক ইমান নেগলেক্ট কৰি থৈছে, এইটো দুখ লাগিছে। আৰু আজি আলোচনা কৰি তেখেতসকলে 4খন মেমৰেণ্ডাম দিছে। এই মেমৰেণ্ডামত স্কুলৰ কথা কৈছে, ইলেক্ট্ৰিচিটিৰ কথা কৈছে, ৰাস্তাৰ কথা কৈছে। আৰু ইয়াৰ বাহিৰেও তেখেতসকলে জব কাৰ্ড পোৱা নাই, ৰেচন কাৰ্ড পোৱা নাই, কাৰেণ্ট পোৱা নাই, বহুতখিনি সমস্যা আছে। এই নিৰ্বাচনৰ শেষ হোৱাৰ লগে লগে গোসাইগাঁও সাব ডিভিজনৰ চিভিল SDOকে আদি কৰি BDO, ইলেক্ট্ৰিচিটি চব অফিচাৰবিলাকক লৈ পেলাই আমি মিটিং কৰিম। আৰু মই কম দিনৰ ভিতৰতে এই অঞ্চলত আমাৰ কচুগাঁৱৰ BDO আৰু BO অফিচ, শিক্ষা খণ্ড উন্নয়নৰ বিষয়া যিটো আছে, তেখেতসকলক এই অঞ্চললৈ ভিজিট কৰিব দিম আৰু যিখিনি আমাৰ কাম কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰিবলৈ সাজু আছোঁ।